বন্ধুসকল, লাখ লাখ বছৰৰ আগতে যেতিয়া মানুহ অস্তিত্বলৈ অহা নাছিল, তেতিয়া আমাৰ সমগ্ৰ পৃথিৱীখন গছ-গছনিয়ে শাসন কৰিছিল। এইটো সঁচা যে প্ৰকৃতিৰ প্ৰকৃত সৌন্দৰ্য বনাঞ্চলৰ ভিতৰত দেখা যায়, আৰু সেইবাবে মানুহে প্ৰায় মনৰ শান্তি বিচাৰি হাবিলৈ যাত্ৰা কৰে। কিন্তু যদি আপুনি ভাবে যে পৃথিৱীৰ প্ৰতিখন অৰণ্যই আপোনাক মনত শান্তি দিব, তেন্তে আপুনি নিশ্চিতভাৱে ভুল কৰিছে। কাৰণ এই পৃথিৱীত এনেকুৱা কিছুমান ভয়ংকৰ আৰু বিপদজনক অৰণ্য আছে, য'ত ভৰি দিয়াৰ লগে লগে আপোনাৰ টোপনি আৰু শান্তি নাইকিয়া হৈ যাব। গতিকে এনে কিছুমান বিপদজনক অৰণ্যৰ বিষয়ে জানো আহক। নম্বৰ 5, অষ্ট্ৰেলিয়াৰ ডেন ট্ৰী ৰেইন ফৰেষ্ট। অষ্ট্ৰেলিয়াৰ উত্তৰ পূব অংশত কুইন্সলেণ্ডৰ উপকূলৰ ওচৰত অৱস্থিত ডেন বৰ্ষাৰণ্য। ইয়াৰ পূৰ্বে ইয়াক ৰিচাৰ্ডৰ এণ্ট্ৰি নামেৰে জনা গৈছিল। এই অৰণ্য 1250 বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত। ই পৃথিৱীৰ অন্যতম পুৰণি অৰণ্য বুলি বিশ্বাস কৰা হয়। ইমানেই পুৰণি যে হয়তো সেই সময়ত ডাইনছৰৰ অস্তিত্ব নাছিল। এই অৰণ্যত বহুতো বিৰল প্ৰজাতিৰ গছ-গছনি পোৱা যায়। ইয়াৰ উপৰিও ইয়াত বহুতো বিপদজনক আৰু বিষাক্ত জীৱ পোৱা যায়, যিয়ে আপোনাক খন্তেকতে হত্যা কৰিব পাৰে। নম্বৰ 4, টংগাছ ৰাষ্ট্ৰীয় অৰণ্য। 268,000 বৰ্গ কিলোমিটাৰত বিস্তৃত এই অৰণ্যখন উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় অৰণ্য, যিয়ে দক্ষিণ পূব আলাস্কাক সামৰি লৈছে। এই অৰণ্য উত্তৰ আমেৰিকাৰ অন্যতম জনপ্ৰিয় পৰ্যটন স্থান। প্ৰতি বছৰে 1 কোটিৰো অধিক পৰ্যটক ইয়ালৈ দুঃসাহসিক অভিযানৰ বাবে আহে। নম্বৰ 3, দক্ষিণ আমেৰিকাৰ ভালডিভিয়ান নাতিশীতোষ্ণ বৰ্ষাৰণ্য। দক্ষিণ আমেৰিকাত অৱস্থিত এই অৰণ্যখনে চিলি আৰু আৰ্জেণ্টিনাৰ কিছু অংশ সামৰি লৈছে আৰু 2,48,000 বৰ্গ কিলোমিটাৰত বিস্তৃত। এই অৰণ্যত অধিক আৰ্দ্ৰতাৰ বাবে ইয়াৰ বেছিভাগে তিতি থাকে। ইয়াত টিপো নামৰ গছবোৰ বেছিকৈ পোৱা যায়। ইয়াৰ উপৰিও বিশ্বৰ কিছুমান বিলুপ্ত প্ৰাণী ইয়াতে পোৱা যায়। নম্বৰ 2, আফ্ৰিকাৰ কংগো বৰ্ষাৰণ্য। আফ্ৰিকাৰ মাজভাগত অৱস্থিত এই অৰণ্যখন বিশ্বৰ দ্বিতীয় বৃহত্তম অৰণ্য, যিখন 23,45,000 বৰ্গ কিলোমিটাৰত বিস্তৃত। ইয়াক পৃথিৱীৰ অন্যতম ৰহস্যময় আৰু ভয়ংকৰ অৰণ্য বুলি গণ্য কৰা হয়। ইয়াত সূৰ্যৰ পোহৰ সঠিকভাৱে পোৱা নাযায়। কোৱা হয় যে ৰাতি এই অৰণ্যত অদ্ভুত দৃশ্য দেখা যায়। এই অৰণ্যখন আফ্ৰিকাৰ কংগো দেশত অৱস্থিত, সেয়েহে ইয়াক কংগো বৰ্ষাৰণ্য বুলি কোৱা হয়। ইয়াত 10,000ৰো অধিক গছৰ প্ৰজাতি পোৱা যায়। নম্বৰ 1, দক্ষিণ আমেৰিকাৰ আমাজন বৰ্ষাৰণ্য। আমাজন বৰ্ষাৰণ্যৰ কথা আপুনি নিশ্চয় শুনিছে। 67 লাখ বৰ্গ কিলোমিটাৰত বিস্তৃত এই অৰণ্যখন বিশ্বৰ আটাইতকৈ ডাঙৰ অৰণ্য, যাক পৃথিৱীৰ হাওঁফাওঁ বুলিও কোৱা হয়। পৃথিৱীত থকা অক্সিজেনৰ 20% এই অৰণ্যৰ পৰাই আহে। আমাজন অৰণ্যই পৃথিৱীৰ 9খন দেশৰ সীমা স্পৰ্শ কৰি আছে। ইয়াৰ গছবোৰ ইমানেই প্ৰকাণ্ড যে সূৰ্যৰ ৰশ্মি বনাঞ্চলৰ তললৈ যাব নোৱাৰে, যাৰ বাবে ইয়াতে সদায় আন্ধাৰ হৈ থাকে। জানেনে, এই অৰণ্যত কেৱল বিপদজনক জীৱ-জন্তু থকাই নহয়, ইয়াত আধ্যাত্মিক শক্তি থকা বুলি গণ্য কৰা হয়। ৰাতি অহা অদ্ভুত শব্দই ইয়াক আৰু ভয়ংকৰ কৰি তোলে। এই কাৰণে মানুহে ইয়ালৈ যাবলৈ ভয় কৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আপোনালোকৰ ছাপৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব।